নমস্কাৰ বন্ধুসকল তোমালোকে কেতিয়াবা ভাবিছানে যে তুমি চাই থকা এই ইউটিউবটো কেনেকৈ কাম কৰে এই ইউটিউবে আৰু আমি এই ইউটিউবত কেনেকৈ পইচা ইনকাম কৰিব পাৰো বহুতেই ভাবে যে ইউটিউবত কেৱল মাত্ৰ ভিডিঅ' আপলোড কৰিলেই পইচা পোৱা যায় কিন্তু আসল কামটো কেনেকৈ চলে কিমান সাবস্ক্ৰাইবাৰ লাগে কিমান ভিউ লাগে আৰু কিমান টকা পোৱা যায় আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ বিৱৰণ দিবলৈ চেষ্টা কৰিম যদি তুমি এটা ইউটিউব চেনেল খুলিম বুলি ভাবি আছা বা বিচাৰিছা তেনেহলে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা গতিকে বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে আপোনালোকে বুজি ল'ব লাগিব যে ইউটিউবৰ এলগৰিথম আছে এতিয়া বহুতৰ মনত হয়তো প্ৰশ্ন আহিছে যে ইউটিউবৰ এলগৰিথমটোনো কি ই কেনেকৈ কাম কৰে যদি মই তোমালোকক বহুত সহজ ভাষাত বুজাবলৈ যাওঁ তেনেহলে তোমালোকে এনেকৈ বুজি লোৱা যে ইউটিউবৰ এলগৰিথমটো হৈছে এটা একদম চমৎকাৰী কম্পিউটাৰ সিস্টেম য'ত তোমালোকে যেতিয়া ভিডিঅ' এটা আপলোড কৰিবা তেতিয়া সেই তোমালোকে ভিডিঅ' আপলোড কৰাৰ কিমান সময় চোৱা হৈছে যাক আমি ওৱাচ টাইম বুলি কওঁ আৰু সেই ভিডিঅ'টোত কিমান মানুহে লাইক কৰিছে কমেন্ট কৰিছে শ্বেয়াৰ কৰিছে আৰু সেই ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেল কেনেকুৱা হৈছে আৰু সেই ভিডিঅ'টো কিমান মানুহে কন্টিনিউ চাই আছে যদি মই তোমালোকক একদম সহজ ভাষাত বুজাবলৈ যাওঁ এলগৰিথম মানে কি তোমালোকে এনেকৈ বুজি লোৱা যে এলগৰিথমটো হৈছে একদম এটা চমৎকাৰী কম্পিউটাৰ য'ত তোমালোকৰ ভিডিঅ' কিমান সময় চোৱা হৈছে যাক আমি ওৱাচ টাইম বুলি কওঁ আৰু সেই ভিডিঅ'টোত কিমান মানুহে লাইক কৰিছে কমেন্ট কৰিছে আৰু সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু সেই ভিডিঅ'টোৰ টাইটেল কেনেকুৱা হৈছে থাম্বনেল কেনেকুৱা হৈছে আৰু তোমালোকৰ সেই ভিডিঅ'টো কিমান সময় ধৰি মানুহে চাই আছে এই সকলোখিনি ইউটিউবৰ এলগৰিথমে চোৱা চিতা কৰে মানে যদি তোমালোকৰ ভিডিঅ'টো বহুত ভাল হয় আৰু সেই ভাল হৈছে নে বেয়া হৈছে সেইটো এলগৰিথমে কেনেকৈ বিচাৰ বিবেচনা কৰে তোমালোকে হয়তো বুজি পাই গলা কাৰণ যেতিয়া কোনোবা এটা মানুহে তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া ইউটিউবে ভাবে যে ভিডিঅ'টো নিশ্চয় ভাল হৈছে আৰু তেতিয়া 10 জন মানুহলৈ প্ৰেৰণ কৰিব সেই ভিডিঅ'টো 10 জনৰ যদি 5 জনতকৈ বেছি মানুহে চায় আৰু সম্পূৰ্ণকৈ চায় তেনেহলে 100 জন মানুহলৈ সেই ভিডিঅ'টো প্ৰেৰণ কৰে ঠিক তেনেকৈ ভিডিঅ' এটা ভাইৰেল হয় এতিয়া বুজি পালা যে ইউটিউবৰ এলগৰিথমটো কি আৰু ই কেনেকৈ কাম কৰে আৰু এতিয়া মেইন কথাটো হৈছে যে ইউটিউবত তোমালোকে কেনেকৈ ইনকাম কৰিবা ইউটিউবত পইচা ইনকাম কৰিবৰ কাৰণে দুটা ৰাস্তা আছে প্ৰথমটো হৈছে ইউটিউবৰ পাৰ্টনাৰ প্ৰগ্ৰেম য'ত তোমালোকৰ চেনেলটো মনিটাইজেশ্যন হ'ব লাগিব আৰু মনিটাইজেশ্যন হোৱাৰ কেইটামান চৰ্ত আছে য'ত তোমালোকৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 4000 ঘণ্টাৰ যদি ওৱাচ টাইম কমপ্লিট হয় তেনেহলে তোমালোকৰ চেনেলটো মনিটাইজেশ্যন হৈ যাব আৰু তেতিয়া তোমালোকে পইচা পাই যাবা এইটো হৈছে ফাৰ্ষ্ট আৰু সেকেন্ডটো হৈছে তোমালোকে যদি শৰ্টস আপলোড কৰা মানে সৰু সৰু ভিডিঅ' ৰিলস বুলি কোৱা হয় যিবিলাক শৰ্টস বুলি কয় ইউটিউবে আৰু তাত তোমালোকৰ 10 মিলিয়ন ভিউ আহিব লাগিব প্ৰায় 3 মাহত মানে 90 দিনত যদি তোমালোকৰ চেনেলত 10 মিলিয়ন ভিউ আহে তেনেহলে তেতিয়াও তোমালোকৰ চেনেলটো মনিটাইজেশ্যন হৈ যাব আৰু তেতিয়াও তোমালোকে পইচা ইনকাম কৰিব পাৰিবা আৰু 2 নম্বৰ ৰাস্তাটো হৈছে তোমালোকৰ চেনেলটো মনিটাইজেশ্যন নোহোৱাকৈও তোমালোকে ইনকাম কৰিব পাৰিবা কেনেকৈ সেইটো হৈছে এফিলিয়েট প্ৰগ্ৰাম তোমালোকে ষ্টাৰ্ট কৰিব পাৰিবা যাৰ দ্বাৰা তোমালোকে সেইটো ইনকাম কৰিব পাৰিবা আৰু এফিলিয়েট প্ৰগ্ৰাম কি সেইটো একদম বুজাবলৈ যদি যাওঁ তেনেহলে বহুত ডাঙৰ এটা ভিডিঅ' হৈ যাব যদি তোমালোকে এফিলিয়েট প্ৰগ্ৰামৰ বিষয়ে জানিব বিচাৰিছা তেনেহলে মোক কমেন্ট কৰি দিবা মই সেইটোৰ বিষয়ে এটা ডেডিকেটেড ভিডিঅ' বনাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম এইটো হৈছে এফিলিয়েট প্ৰগ্ৰাম আৰু সেকেন্ড তোমালোকৰ সুপাৰ চাট আছে সুপাৰ থ্যাঙ্কস আছে তাত কোনোবাই যদি তোমালোকক পইচা দিয়ে তেতিয়া তোমালোকে সেইটো ইনকাম কৰিব পাৰিবা সাধাৰণতে এইখিনি কৰিয়ে তোমালোকে পইচা ইনকাম কৰিব পাৰিবা আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে যে আমাক ইউটিউবে কিয় পইচা দিয়ে আৰু আমি ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰো চাওক মই গোটেইখিনি কথা ক'লোৱে যে এলগৰিথমে তোমালোকৰ চেনেলটো চাব যে কেনেকৈ কি হৈছে বা ভিডিঅ'বিলাক কেনেকৈ ভাইৰেল কৰিব লাগে নে নেলাগে কিমান ভাল কিমান বেয়া সেইটো এলগৰিথমে চাব আৰু তোমালোকৰ চেনেলটো মনিটাইজেশ্যন হ'বৰ কাৰণে তোমালোকক 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টাৰ ওৱাচ টাইমৰ প্ৰয়োজন হ'ব সেইখিনিও যদি কমপ্লিট কৰা তেতিয়া তোমালোকে হয়তো দেখিছা ইউটিউবত এডছ আহে মানে এডভাৰটাইজ যে আহে বিজ্ঞাপন সেই এডছৰ পৰা তোমালোকে আৰ্নিং কৰিব পাৰে আৰু মনিটাইজেশ্যন হ'বৰ কাৰণে তোমালোকে গমে পাইছা 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 4000 ঘণ্টাৰ ওৱাচ টাইম প্ৰয়োজন হয় সেইখিনি যদি হৈ যায় তেতিয়া তোমালোকৰ চেনেলটো মনিটাইজেশ্যন হৈ যায় আৰু তেতিয়া তোমালোকৰ ভিডিঅ'ত এডছ লাগে তোমালোকে হয়তো ভিডিঅ' চালে দেখায় যে ভিডিঅ'টো খোলাৰ লগে লগে এডছ আহে আৰু ভিডিঅ'টোৰ মাজতো কেতিয়াবা এডছ আহে যেতিয়া ভিডিঅ'টোৰ টাইমটো দীঘল হয় মানে 5 মিনিট 10 মিনিটৰ ওপৰত হৈ যায় তেতিয়া মাজতো আহে আৰু তেতিয়া সেই যিটো ভিডিঅ' তোমালোকে চাই আছা মানে যিজন ইউটিউবাৰৰ ভিডিঅ' তোমালোকে চাই আছা সেই ইউটিউবাৰে সেই এডছৰ পইচাটো পাই যায় গতিকে এই ইউটিউবৰ সিস্টেমটো এনেকৈ কাম কৰে আমি এনেকৈ ইউটিউবৰ পৰা ইনকাম কৰিব পাৰো গতিকে তোমালোকে যদি ভিডিঅ'টো অলপ ইনফৰমেটিভ লাগিলে তেনেহলে ভিডিঅ'টো লাইক এটা কৰি দিয়া আৰু যদি ইউটিউবৰ এলগৰিথম বা ইউটিউবৰ যিকোনো বস্তুৰ বিষয়ে জানিব বিচাৰিছা তেনেহলে মোক কমেন্ট কৰি সোধা নহলে মোৰ ইনষ্টাগ্ৰামতো তোমালোকে মেছেজ কৰি সুধিব পাৰা গতিকে আজিলৈ বাই